নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই চেনেলৰ আইটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 4ৰ ইংৰাজী কিতাপখনৰ লেসন নম্বৰ 5 লৰ্ড ড্ৰামা যিটো পাঠ আছে সেই পাঠটোৰ বাকি প্ৰশ্ন উত্তৰখিনি দিবলৈ মই যত্ন কৰিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা। ঠিক আছে, আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে আগৰ যিখিনি কোৱেশ্চন দিয়া আছিল বা কোৱেশ্চন আনসাৰ দিয়া আছিল সেইখিনি নিশ্চয় তোমালোকে চাইছা এই ভিডিঅ'টো। গতিকে আজি এইটো নেক্সট ভিডিঅ' আৰু আজিৰ এই ভিডিঅ'টোত কি দিয়া আছে 3 নম্বৰটো চাই ল'বা। তোমালোকে কিতাপখন উলিয়াই ল'বা। কিতাপখন উলিয়াই লৈ এই যিটো নম্বৰ 3 নম্বৰ আছে 3 নম্বৰটো দিছে fill up the blanks, use words obedience, truthfulness, love, happiness, courage. তাৰ মানে ইয়াতে fill up the blanks কৈছে না fill up the blanks মানে হৈছে খালি ঠাই পূৰ কৰিব দিছে। যিবিলাক খালি ঠাই আছে তলৰ সেইবিলাক খালি ঠাইবোৰ পূৰ কৰিব দিছে। কেইটামান ৱৰ্ড ইয়াতে দিয়া আছে এইকেইটা ব্যৱহাৰ কৰিব দিছে। ইউজ ৱৰ্ডছ obedience, truthfulness, love, happiness, courage। ইয়াৰ অৰ্থ হৈছে আগৰ ভিডিঅ'টোত মই কৈছিলোঁ তোমালোকে চাইছা তেতিয়া বুজিব পাৰিছা। obedience যেটো অনুগত্য বাধ্যতা বা আজ্ঞাধীন যে আজ্ঞা পালন কৰে আৰু truthfulness সত্যবাদিতা, love মৰম স্নেহ প্ৰেম শিকোৱা, happiness সুখ, তাৰপিছত courage মানে সাহস বা সাহসিকতা। এইবিলাক আচলতে কাৰ গুণ আছিল? ৰামৰ গুণ আছিল নহয়। ঠিক আছে, এই নম্বৰটো চাই লোৱা। Rama never told a lie, he was truthful. Rama is the symbol of dash. Rama never told a lie. Rame কেতিয়াও মিছা কথা কোৱা নাছিল। নেভাৰ মানে কেতিয়াও, told মানে কৈছিল। এইটো নেভাৰ told যেহেতু হৈছে মানে মিছা কথা কোৱা নাছিল। কি কোৱা নাছিল? মিছা কথা কেতিয়াও কোৱা নাছিল। হি ৱাজ ট্ৰুথফুল। গতিকে যেতিয়া মিছা কথা কোৱাই নাছিল তেতিয়াহ'লে কি আছিল? তেওঁ সত্যবাদী আছিল নহয়। চ' হি ৱাজ ট্ৰুথফুল, তেওঁ সত্যবাদী আছিল। ৰামা ইজ দ্য চিম্বল অফ, গতিকে তেওঁ যিটো সত্যবাদী গতিকে তেওঁৰ যিটো চিম্বল, তেওঁৰ যিটো প্ৰতীক, তেওঁ কি গুণৰ প্ৰতীক হ'ব পাৰে চিন্তা কৰা। অবিডিয়েঞ্চ হ'ব নে ট্ৰুথফুলনেছ হ'ব নে লাভ হ'ব? কোনটো হ'ব ইয়াৰে কোৱাচোন কওক? ট্ৰুথফুলনেছ। ঠিক আছে, ট্ৰুথফুলনেছ হ'ব। তো এইটো হ'ব ট্ৰুথফুলনেছ। বি নম্বৰটো চাবা। বি নম্বৰটো কৈছে কি ৰামা লাভড হিজ ছাবজেক্ট, হি লাভড হিজ brothers, he loved his parents, he loved his wife Sita. Rama is the symbol of death. গতিকে কি Rama loved his subjects. ৰামে ছাবজেক্ট মানে প্ৰজা, তাৰ প্ৰজাসকলক ভাল পাইছিল নে নাই? হি লাভড হিজ ব্ৰাদাৰ্ছ, ভাতৃসকলক ভাল পাইছিল বা ভাইসকলক ভাল পাইছিল নে নাই? হিজ ব্ৰাদাৰ্ছ, হি লাভড হিজ পেৰেণ্টছ, তেওঁৰ মা দেউতাকক ভাল পাইছিল পেৰেণ্টছসকলক। হি লাভড হিজ ৱাইফ সীতা, সীতাক ভাল পাইছিল নে নাই? পত্নী সীতাক ভাল পাইছিল। গতিকে ৰামৰ কি গুণ থাকিব পাৰে? ৰামা ইজ দ্য চিম্বল অফ, ৰামৰ কি গুণৰ প্ৰতীক আছে? অবিডিয়েঞ্চ হ'ব, ট্ৰুথফুলনেছ হ'ব, লাভ হ'ব, হেপিনেছ হ'ব, কাৰেজ হ'ব। কোনটো হ'ব? লাভ হ'ব। কি হ'ব? লাভ। ইয়াতে কি লিখি দিবা? লাভ। ৰামা ইজ দ্য চিম্বল অফ লাভ। চি নম্বৰটো চোৱা এতিয়া। ৰামা obeyed the orders of his parents. Rama obeyed the orders of the saints. Rama obeyed the orders of his subjects. Rama is the symbol of death. ইয়াতে কৈছে ৰামে পালন কৰিছিল। অবে মানে পালন কৰা, অবেদ মানে পালন কৰিছিল অৰ্ডাৰবোৰ, অৰ্থাৎ আদেশবোৰ। কাৰ অৰ্ডাৰ? যে মা দেউতাকৰ অৰ্ডাৰবোৰ পালন কৰিছিল। ৰামা obeyed the orders of the saints মানে ৰামে ঋষিমুনিবিলাকৰ বা সাধুসকলৰ যি অৰ্ডাৰ আছিল সেই অৰ্ডাৰবোৰ পালন কৰিছিল বা আদেশবোৰ পালন কৰিছিল। ৰামা obeyed the orders of his subjects, তেওঁৰ প্ৰজাসকলৰ যি আদেশ সেই আদেশবোৰো ৰামে পালন কৰিছিল। গতিকে কি হ'ব? ৰামা ইজ দ্য চিম্বল অফ ডেথ। গতিকে ৰামে কি গুণৰ প্ৰতীক হয় বা কি গুণৰ প্ৰতীক হয় ৰামে? ৰামা ইজ দ্য চিম্বল অফ ডেথ। অবিডিয়েঞ্চ, ট্ৰুথফুলনেছ, লাভ, হেপিনেছ, কাৰেজ। কোনটো হ'ল? নিশ্চয় অবিডিয়েঞ্চ হ'ব, হয় নে নাই? গতিকে ইয়াতে লিখি দিবা তোমালোকে অবিডিয়েঞ্চ। তাৰপিছত ডি নম্বৰটো চাবা।
ৰামা কিল্ড মেনি ডেমন্স, ৰামে বহুত ৰাক্ষস মাৰিছিল। ডেমন্স মাৰিছে, ৰাক্ষস বা অসুৰ মাৰিছিল বা বধ কৰিছিল। হি কিল্ড ৰাৱণ, তেওঁ ৰাৱণক বধ কৰিছিল, হয় নাই? কাৰণ ৰাৱণক বধ কৰি ৰামে সীতাক উদ্ধাৰ কৰিছিল। ৰামা ইজ দ্য চিম্বল অফ ডেথ, ৰাম কি গুণৰ প্ৰতীক হয়? তেতিয়াহ'লে ৰামে মাৰিছিল, ৰাৱণক মাৰিছিল, বহুত ডেমন্স মাৰিছিল, ডেমন্স মানে অসুৰ মাৰিছিল। গতিকে তেওঁৰ কি গুণ হ'ব পাৰে? অবিডেন্স, ট্ৰুথফুলনেছ, লাভ, হেপিনেছ, কাৰেজ। কোনটো হ'ব পাৰে? সাহস আছিল তেওঁৰ, আছিল নে নাই? সাহসিকতা গুণ আছিল তেওঁৰ। গতিকে ৰামা ইজ দ্য চিম্বল অফ কাৰেজ। ই নম্বৰটো চাবা, ই নম্বৰটো কৈছে কি? ৰামাছ কিংডম ৱাজ ফুল অফ ডেথ। ৰামাছ কিংডম ৱাজ, কিংডম মানে হৈছে ৰাজ্য। ৰামাছ কিংডম অৰ্থাৎ ৰামৰ ৰাজ্যখন কিহেৰে পূৰ্ণ আছিল? হেপিনেছ, মানে আনন্দৰে পৰিপূৰ্ণ হৈ আছে, এইটো হেপিনেছ হ'ব। ঠিক আছে, বাকীটো এইখিনি লিখিলে থাকিল কি বাকী? হেপিনেছ। ৰামাছ কিংডম ৱাজ ফুল অফ হেপিনেছ। এতিয়া আমি নেক্সট এইটো চাওঁ। ইয়াতে চাবা, 4 নম্বৰটো চাবা কি দিয়া আছে? ৰাইট দ্য পাষ্ট টেন্স অফ দ্য ফলোয়িং। পাষ্ট টেন্স মানে হৈছে অতীত কাল, অতীত কালত লিখিব দিছে। এখন ভাৰ্বৰ লিষ্ট আছে, তোমালোকে যিটো ক্লাছ 4 তোমালোকে 5ত পাবা। ভাৰ্বৰ লিষ্টখনত একদম সহজভাৱে বুজি পাবা। ইজ হ'লে ৱাজ, মনত ৰাখিবা। ইজ মানে হয়, ৱাজ মানে আছিল, মানে অতীতত। ধৰি লোৱা দশৰথ অযোধ্যাৰ ৰজা আছিল, আছিল নে নাই? দশৰথ ৱাজ দ্য কিং অফ অযোধ্যা, সেইটো ৱাজ হৈছে, বুজিছে নে নাই? সি এজন ভাল ল'ৰা, হি ইজ আ গুড বয়, সেইটো ইজ হৈছে নে নাই? অৰ্থাৎ সি এজন ভাল ল'ৰা হয়, হয়তো আমাৰ উজ্জ থাকে। ঠিক আছে, তো ইজ হ'লে ৱাজ হ'ব, আৰ হ'লে ৱেৰ, মেক, মেড, মেক মানে সজা, মেড মানে সজাইছিল, সাজিছিল। কিল্ড, কিল মানে বধ কৰা, কিল মানে বধ কৰিছিল বা মাৰিছিল। ফল'ড, একচেপ্টেড, ফিল, ফেল্ড, গো, ৱেণ্ট, টেক, টুক, পাষ্ট, চেণ্ড, হেল্পড। টেক মানে হৈছে লোৱা, চেণ্ড মানে হৈছে পঠিওৱা। পাইছানে? এইটো কোনটো কৈছোঁ মই? টেক মানে লোৱা, চেণ্ড মানে পঠিওৱা, এইটো পঠিয়াইছিল হ'ব। চেণ্ড মানে, টুক মানে লৈছিল হ'ব। টেক মানে লোৱা, টুক মানে লৈছিল। চ' এনেকৈ তোমালোকে এইখিনি লিখি ল'বা। ঠিক আছে, লিখিলে ভালকৈ মুখস্থ কৰিবা দেই। তো আজিলৈ এইখিনি থাকিল। তোমালোকক পুনৰ আন এটি ভিডিঅ'ত লগ পাম। ধন্যবাদ।